চিৰাং জিলা নিৰ্বাচনী বিষয়া হিচাপে মই আপোনালোকক আমাৰ পোল প্ৰিপেয়াৰ্ডনেছ নিৰ্বাচন প্ৰস্তুতি সন্দৰ্ভত আপোনালোকক অৱগত কৰিব খুজিছোঁ আৰু সেই হিচাপত আমাৰ 3টা পৰিষদীয় সমষ্টি জিলা ৰিটাৰ্নিং অফিচাৰৰ অধীনত সেইকেইটা হ'ল 13 চিৰাং STBTC কনষ্টিটুৱেঞ্চি তাত আমাৰ 5জন প্ৰাৰ্থী প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হৈছে আৰু 14 চিৰাংদুৱাৰ STBTC কনষ্টিটুৱেঞ্চি য'ত 3জন প্ৰাৰ্থী প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হৈছে আৰু তৃতীয়তে হ'ল 15 কাজলগাঁও STBTC কনষ্টিটুৱেঞ্চি য'ত 5জন প্ৰাৰ্থী প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হৈছে আৰু আমি আজি 8 তাৰিখ আজি আপোনালোকে জানেই যে কেম্পেইন পিৰিয়ড 4:30 বজাত সমাপ্ত হ'ব পলিটিক্যাল পাৰ্টিৰ যি কেম্পেইন মিটিংছ পলিটিক্যাল মিটিংছ তেওঁলোকৰ সেই মিটিঙৰ শেষ সময়সীমা হ'ল 4:30 বজাত আজি আৰু 9 তাৰিখ অহাকাইলৈ আমাৰ কাজলগাঁও ডিষ্ট্ৰিক্ট পেৰেড গ্ৰাউণ্ডত ইছ্যু এণ্ড ৰিচিট চেণ্টাৰ আছে য'ৰ পৰা পলিং পাৰ্চনেলবিলাকে তেওঁলোকৰ যিখিনি মেটেৰিয়েলছ ইলেকশ্যনৰ কাৰণে দৰকাৰ হ'ব অন দ্য ডে অফ পোল সেইখিনি তেওঁলোকে কাউণ্টাৰৰ পৰা কালেক্ট কৰি পেলাই তেওঁলোকে প্ৰস্থান কৰিব নিজৰ নিজৰ পলিং ষ্টেচন অভিমুখে আৰু অহাকালি সন্ধিয়ালৈকে আমি আশা কৰোঁ যে প্ৰত্যেকটো পলিং পাৰ্টি ফৰ ইচ পলিং ষ্টেচন তেওঁলোকে গন্তব্যস্থানত গৈ উপনীত হ'ব সন্ধিয়া হোৱাৰ আগে আগে আৰু পিছৰ দিনাখন 10 তাৰিখে আমাৰ ভোটদান প্ৰক্ৰিয়াটো আৰম্ভ হ'ব ৰাতিপুৱা 7:30 বজাৰ পৰা পলিং ষ্টেচনবিলাকত আমি চেনিটাইজেশ্যনৰ কামটো অহাকাইলৈ আৰম্ভ কৰিম ইটছ এণ্ড এভৰি পলিং ষ্টেচন উইল বি ডিউলি চেনিটাইজড টু মেইনটেইন COVID-19 প্ৰট'কল আৰু সেইটো কামৰ কাৰণে দায়িত্ব দিয়া হৈছে ইনস্পেক্টৰ অফ স্কুলছ আৰু ডিষ্ট্ৰিক্ট এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰ তেওঁলোকক মই যোৱাকালি নিৰ্দেশনা দিছোঁ যে 9 তাৰিখে মানে এদিন আগত ভোটদানৰ এদিন আগত পলিং ষ্টেচনবিলাক ভাল ধৰণে চেনিটাইজ কৰিব লাগে দ্বিতীয় কথাটো হ'ল ইটছ এণ্ড এভৰি পলিং পাৰ্চনেল উইল হেভ টু ৱে দেয়াৰ ফেচ মাস্ক পৰিধান কৰিহে তেওঁলোকে ভোটদানৰ প্ৰক্ৰিয়াটো আৰম্ভ কৰিব ঠিক তেনেকৈ প্ৰতিজন ভোটাৰে ফেচ মাস্ক পিন্ধি আহিব লাগিব যদি কোনোবাই কিবা কাৰণত অনিচ্ছাকৃতভাৱে পাহৰি পেলাই ক'ৰবাত এৰি থৈ আহে তেতিয়া পলিং ষ্টেচনতেই আমি তেনেকুৱা মানুহক ফেচ মাস্কৰ যোগান ধৰিম তেওঁলোকক আমি দিম তাৰ বাহিৰেও হেণ্ড চেনিটাইজাৰ ব্যৱস্থা আমি কৰিছোঁ প্ৰত্যেকজন মানুহে ভোটদান কৰাৰ আগতে ভোটগ্ৰহণ কেন্দ্ৰত সোমোৱাৰ আগতে হাত ধুব চেনিটাইজ কৰি ল'ব আৰু ছ'চিয়েল ডিষ্টেঞ্চিং যিটো নৰ্মছ তেওঁলোকে কিউ কৰিব ডেফিনেটলি কিন্তু তেওঁলোকে এটা ডিষ্টেঞ্চ মেইনটেইন কৰিব এজনৰ পৰা আনজন ভোটাৰৰ মাজত এটা গেপ থাকিব 6 ফুটৰ যিটো সম্ভৱ বা 2 মিটাৰ এনেকুৱা ডিষ্টেঞ্চটো আমি মেইনটেইন কৰিম আৰু আশা কৰ্মীক আমি এমপ্লয় কৰিছোঁ ইটছ এণ্ড এভৰি পলিং ষ্টেচনত ফ্ৰম দ্য হেল্থ ডিপাৰ্টমেণ্ট আশা কৰ্মী থাকিব তেওঁলোকৰ কাম হ'ব ইনফ্ৰাৰেড থাৰ্মোমিটাৰেৰে ভোটদান কৰিব অহা মানুহৰ ভোটাৰৰ টেম্পাৰেচাৰ নিৰূপণ কৰা যদি কিবা কাৰণত এজন মানুহ ভোটাৰৰ যদি টেম্পাৰেচাৰ হাই তেতিয়া আমি এজ পাৰ COVID-19 ৰেগুলেশ্যন তেওঁক আমি একাষৰীয়া কৰি ওচৰৰ কোনোবা এটা জেগাত ক্ৰেছ য'ত আমি তেওঁক বহাৰ ব্যৱস্থা কৰিব পাৰোঁ তেনেকৈ অঁতৰাই থৈ তেওঁক শেষ মুহূৰ্তত আমি ভোটদানৰ অধিকাৰটো সাব্যস্ত কৰিবৰ কাৰণে অনুৰোধ কৰিম পিছৰ ফালে আৰু আমি অহাকালি যেতিয়া পলিং পাৰ্টি পেৰেড গ্ৰাউণ্ডৰ পৰা যেতিয়া পলিং ষ্টেচন অভিমুখে অগ্ৰসৰ হ'ব সেই মুহূৰ্তটো যোৱাৰ আগ মুহূৰ্তটো তেওঁলোকৰ ৰেপিড এণ্টিজেন টেষ্ট আমি কৰিম এটা কমন গ্ৰাউণ্ড ডিষ্ট্ৰিক্ট পেৰেড গ্ৰাউণ্ডত তাত তেওঁলোক প্ৰস্থান কৰাৰ আগতে ৰেপিড এণ্টিজেন টেষ্টটো আমি কৰিম আৰু যদি কিবা কাৰণত কোনোবা মানুহৰ পজিটিভ আমি দেখোঁ COVID-19 পজিটিভ তেনেকুৱা মানুহক
পলিং পাৰ্চনেলক আমি ৰিপ্লেচ কৰাৰ কাৰণেও আমাৰ ৰিজাৰ্ভ পলিং পাৰ্চনেল আমাৰ আছে ডাটাবেজত। তাৰ পৰা আমি অন দ্য স্পট এপইণ্টমেণ্ট দি দিম যিজন মানুহক আমি ৰিপ্লেচ কৰিব খোজোঁ তেওঁৰ জেগাত। আৰু আপোনালোকক এইখিনি হ'ল পলিং আমি পাৰ্টি পলিং ষ্টেচনলৈকে যোৱাৰ বা তাত যিখিনি ভোটদানৰ প্ৰক্ৰিয়া সেই সন্দৰ্ভত ক'লোঁ। আৰু প্ৰত্যেকটো পলিং ষ্টেচনত এইটো পুলিচ প্ৰশাসনে ব্যৱস্থা কৰিছে, DGPয়ে ব্যৱস্থা কৰিছে, প্ৰত্যেকটো পল ষ্টেচন বিল্ডিং, মই বিল্ডিং বুলি কৈছোঁ, এটা বিল্ডিঙত 3টাও পলিং ষ্টেচন থাকিব পাৰে। তো পলিং ষ্টেচন বিল্ডিঙত এইবাৰ আৰ্ম পুলিচ থাকিব, হাফ ছেকশ্যন আৰ্ম পুলিচ। ইন এডিশ্যন টু ডেট আমাৰ যিটো নৰ্মেল পলিং ষ্টেচনত এজন পুলিচৰ হোমগাৰ্ড থাকে, এজন কনষ্টেবল থাকে, তেওঁলোকতো থাকিবই, এইটো নৰ্মেল। তেওঁলোক আনআৰ্ম, তেওঁলোকৰ হাতত আৰ্মছ নাথাকে। কিন্তু এজ এ হোল পলিং ষ্টেচন বিল্ডিং এটাত হাফ ছেকশ্যন আৰ্ম পুলিচ থাকিব, ইটছ এণ্ড এভৰি পলিং ষ্টেচন। আৰু চিৰাং জিলাৰ ৰিটাৰ্ণিং অফিচাৰৰ অধীনত 228 পলিং ষ্টেচনছ। প্ৰত্যেকটো পলিং ষ্টেচনতে এনেকৈ আৰ্মড এণ্ড আনআৰ্মড পুলিচ পাৰ্চনেল থাকিব, যাতে কোনো ধৰণৰ অশুভ অপ্ৰীতিকৰ ঘটনা ভোটদান প্ৰক্ৰিয়াৰ মাজত নঘটে। সেইটো আমি নিশ্চিত কৰাৰ কাৰণে এনেকুৱা ব্যৱস্থা লৈছোঁ। তাত বাহিৰে আমাৰ যদিওবা প্ৰত্যেকটো পলিং ষ্টেচনকে আমি ভেৰি চেঞ্চিটিভেই আখ্যা দিছোঁ। এইটো DGP মহাশয়েও এখন ৰিভিউ মিটিঙত কৈছিল যে আমি উই আৰ নট টু টেক এনি চান্স। প্ৰত্যেকটো পলিং ষ্টেচনৰ ক্ষেত্ৰতে আমি অধিক সতৰ্ক হ'ব লাগিব। তথাপিতো আমাৰ SP চিৰাঙৰ এটা ৰিপৰ্ট আমি পাইছিলোঁ, তাত 13 চিৰাং BTC কনষ্টিটুৱেঞ্চিত 16টা ভেৰি চেঞ্চিটিভ পলিং ষ্টেচন তেখেতে নিৰ্ধাৰণ কৰিছে। তেনেকৈ 14 চিৰাং দুৱাৰত 6টা ভেৰি চেঞ্চিটিভ পলিং ষ্টেচন, আৰু 15 কাজলগাঁও সমষ্টিত 25টা ভেৰি চেঞ্চিটিভ পলিং ষ্টেচন হিচাপে তেখেতে চিহ্নিত কৰিছে ফ্ৰম দ্য ডিষ্ট্ৰিক্ট পুলিচ চিৰাং। আমি চিভিল এডমিনিষ্ট্ৰেশ্যনেও কিছুমান ক্ৰাইটেৰিয়া, কিছুমান চৰ্ত, কিছুমান নিৰীক্ষণ পৰ্যবেক্ষণ কৰি আমি 61 পলিং ষ্টেচনছ সৰ্বমুঠ আমি চিহ্নিত কৰিছোঁ, য'ত আমি ভিডিঅ'গ্ৰাফী কৰিম এণ্টায়াৰ ভোটিং প্ৰচিডিঅ'ৰ, কি ধৰণে এটা ভোটগ্ৰহণ কেন্দ্ৰত ভোটদান প্ৰক্ৰিয়া চলি আছে সেইটো আমি ভিডিঅ'গ্ৰাফী কৰিম। তেনেকৈ আমি 61 পলিং ষ্টেচনছ আমি চিহ্নিত কৰিছোঁ, য'ত ভিডিঅ'গ্ৰাফী টীম থাকিব। তাত বাহিৰেও 2টা ভিডিঅ'গ্ৰাফী টীম আমাৰ থাকিব মোবাইল টীম হিচাপত, য'ত দৰকাৰ হয়, ক'ৰবাত যদি আমি দেখোঁ কিবা ৰিপৰ্ট পাওঁ, কোনোবা মানুহৰ বা কিবা প্ৰট'কল ভংগ হৈছে বা কিবা লাইনত মানুহ নাই, কিউ কৰা নাই, তো সেই ধৰণৰ ভোটগ্ৰহণ কেন্দ্ৰত আমি অবজাৰ্ভাৰৰ ফালৰ পৰা বা ৰিটাৰ্ণিং অফিচাৰৰ ফালৰ পৰা আমি লগত ষ্টেণ্ড বাই মোবাইল ইউনিট ফৰ ভিডিঅ' ছাৰ্ভেইলেঞ্চ আমি মজুত কৰি ৰাখিছোঁ। কাউণ্টিং আমাৰ এটা কনচেনট্ৰেটেড জেগাত হ'ব, ডিষ্ট্ৰিক্ট পেৰেড গ্ৰাউণ্ড। আৰু কাউণ্টিং হলৰ এৰেঞ্জমেণ্টটো এনেকুৱা যে আমাৰ 3টা সমষ্টিৰ কাৰণে আমাৰ 6টা কাউণ্টিং হল, এটা সমষ্টিৰ কাৰণে 2টা কাউণ্টিং হল, একোটা কাউণ্টিং হলত 7 টেবলছ, আৰু দ্বিতীয়টো কাউণ্টিং হলতো 7 টেবলছ। তো 7 + 7 14 কাউণ্টিং টেবলছ ফৰ ইচ কনষ্টিটুৱেঞ্চি। এটা সমষ্টিত 14খনকৈ আমি টেবুল দিম কাউণ্টিঙৰ কাৰণে। ক'ভিডৰ প্ৰতি লক্ষ্য ৰাখি ডিষ্টেঞ্চ মেইনটেইন কৰাৰ কাৰণে আমি 2টা এডজেচেণ্ট লগালগি 2টা কাউণ্টিং হল আমি ব্যৱস্থা কৰিছোঁ। 2টা কাউণ্টিং হলৰ আগতে COVID-19 যেতিয়া পেণ্ডেমিক হোৱা নাছিল, তেতিয়া একোটা কাউণ্টিং হলত 14খন টেবুলৰ ব্যৱস্থা কৰা হৈছিল। এইবাৰ COVID-19 প্ৰট'কলৰ মতে, প্ৰট'কলটো আমি মেইনটেইন কৰিব লাগিব, এইটো ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ নিৰ্দেশ বিহাৰ ইলেকশ্যনৰ ক্ষেত্ৰত কৰিছিল, যিটো আছাম ষ্টেট ইলেকশ্যন কমিশ্যনেও এডপ্ট কৰিছে। সেইকাৰণে এটা কনষ্টিটুৱেঞ্চিত 2টা কাউণ্টিং হল আৰু একোটা কাউণ্টিং হলত 7খনকৈ টেবুল থাকিব।
টোটেল 14 টেবলছ দুটা হল লগ লাগি পেলাই আৰু প্ৰত্যেকটো হলতে একজনকে এছিষ্টেণ্ট ৰিটাৰ্ণিং অফিচাৰ থাকিব হুইল ৰিপ্ৰেজেণ্ট ৰিটাৰ্ণিং অফিচাৰ প্ৰত্যেকটো টেবুলত মানে প্ৰত্যেকটো হলত আৰু প্ৰত্যেক টেবুল কাউণ্টিং টেবুলত এটা 3 খলপীয়া ছিষ্টেম এজন হ'ল কাউণ্টিং ছুপাৰভাইজাৰ আৰু এজন হ'ল কাউণ্টিং এছিষ্টেণ্ট আৰু এজন মাইক্ৰ' অবজাৰ্ভাৰ এই তিনি ধৰণৰ মানুহৰ দ্বাৰা কাউণ্টিং প্ৰচিডিউৰটো মেইনটেইন কৰা হ'ব কাউণ্টিং এছিষ্টেণ্টজনে কাউণ্ট কৰিব তেওঁক ছুপাৰভাইজ কৰিব কাউণ্টিং ছুপাৰভাইজাৰ আৰু গোটেই প্ৰচেছটো চাবৰ কাৰণে অন বিহাফ অফ জেনেৰেল ইলেকশ্যন অবজাৰ্ভাৰ একজন মাইক্ৰ' অবজাৰ্ভাৰ এপইণ্টমেণ্ট দিয়া হৈছে মাইক্ৰ' অবজাৰ্ভাৰে জাষ্ট লাইক পাৰ্লিয়ামেণ্টাৰী ইলেকশ্যনছ প্ৰত্যেকটো টেবুলত কাউণ্টিং প্ৰচেছটো কি ধৰণে ফ'ল' হৈ আছে সেইটো তেওঁ নিৰীক্ষণ কৰি থাকিব মাইক্ৰ' অবজাৰ্ভাৰ তেনেকৈ প্ৰত্যেক টেবুলতে কাউণ্টিং টেবুল ইন ৰেচপেক্ট অফ 3 BTC কনষ্টিটুৱেঞ্চিজ আণ্ডাৰ চিৰাং ডিষ্ট্ৰিক্ট ছেইম ছিষ্টেম প্ৰত্যেক টেবুলত একজনকৈ কাউণ্টিং ছুপাৰভাইজাৰ কাউণ্টিং এছিষ্টেণ্ট এণ্ড মাইক্ৰ' অবজাৰ্ভাৰ প্ৰত্যেকটো কাউণ্টিং হলত একজন এছিষ্টেণ্ট ৰিটাৰ্ণিং অফিচাৰ তাৰ পাছত আৰু এজনকে প্ৰত্যেক সমষ্টিৰ কাৰণে এজনকে এডিশ্যনেল মাইক্ৰ' অবজাৰ্ভাৰ থাকিব যিয়ে কাউণ্টিঙৰ গোটেই প্ৰচিডিউৰ সময়ে সময়ে জেনেৰেল অবজাৰ্ভাৰক জনাই থাকিব 3টা সমষ্টিৰ কাৰণে 3জন এডিশ্যনেল মাইক্ৰ' অবজাৰ্ভাৰ যিয়ে ডিৰেক্টলি জেনেৰেল অবজাৰ্ভাৰক ৰিপৰ্ট কৰিব আৰু ৰিটাৰ্ণিং অফিচাৰৰ ক্ষেত্ৰত প্ৰত্যেক হলতে একজনকে যিহেতুকে এছিষ্টেণ্ট ৰিটাৰ্ণিং অফিচাৰ থাকিবই সময়ে সময়ে ৰিটাৰ্ণিং অফিচাৰে তেখেতসকলৰ পৰা সম্যক জ্ঞান কি ধৰণৰ কি কাউণ্টিং প্ৰচেছ চলি আছে ঠিকে আছে নাই এই কথাবিলাকৰ গম গতি তেওঁ লৈ থাকিব ৰিটাৰ্ণিং অফিচাৰে আৰু আমি আশা কৰোঁ আমাৰ যিটো কাউণ্টিং প্ৰচেছ ডিক্লেৰেশ্যন অফ ৰিজাল্টছ আমি 12 তাৰিখে সন্ধিয়া হোৱাৰ আগতেই শেষ কৰিব পাৰিম বুলি আমাৰ বিশ্বাস যে বেছি সময় নালাগিব এইখিনি আৰু আপোনালোকৰ ফালৰ পৰা যদি কিবা সুধিবলগীয়া থাকে এটা কথা ৰৈ গ'ল সেইটো হ'ল এতিয়ালৈকে আমি পোষ্টেল বেলট যিটো আমি ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ অধীনত যেতিয়া পাৰ্লিয়ামেণ্টাৰী ইলেকশ্যন অনুষ্ঠিত হয় বা বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হয় তেতিয়া তাত এটা প্ৰভিজন থাকে পোষ্টেল বেলট যিটো বস্তুৰ প্ৰভিজন BTC ইলেকশ্যনৰ ক্ষেত্ৰত নাই কিন্তু তাৰ সলনি ইলেকশ্যন ডিউটিত যিবিলাক পলিং পাৰ্চনেল নিযুক্ত হৈ থাকে তেওঁলোক যদি এটা সমষ্টিৰ ভোটাৰ হয় হয়তো অন দ্য ডে অফ পোল তেওঁলোকৰ ডিউটি বেলেগ পলিং ষ্টেচনত হ'ব যিটো কথা তেওঁলোকে আজিও গম নাপায় অন দ্য ডে অফ ডিপাৰ্চাৰ অনলি দে উইল গেট টু ন' কোন মানুহ কোনটো পলিং ষ্টেচনত পৰিছে ডিউটিত সেইটো 9 তাৰিখে ৰাতিপুৱাহে গম পাব অহাকালি ৰাতিপুৱাহে গম পাব গতিকে সেই মানুহখিনিয়ে ভোটদানৰ পৰা বঞ্চিত হ'ব নালাগে সেই ক্ষেত্ৰত যেনেকৈ ইলেকশ্যন ডিউটি চাৰ্টিফিকেট থাকে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ অধীনত যিবিলাক পাৰ্লিয়ামেণ্টাৰী ইলেকশ্যন বা এছেম্বলি ইলেকশ্যন ঠিক তেনেকুৱাকৈ ইয়াত ইলেকশ্যন ডিউটি বেলট আমি ইছ্যু কৰিছোঁ আৰু এতিয়ালৈকে সমষ্টি ৱাইজ আমাৰ EDC বা ইলেকশ্যন ডিউটি বেলট 13 BTCত 263 numbers 14 BTCত 116 numbers আৰু 15 BTC কনষ্টিটুৱেঞ্চিত 189 numbers altogether 568 আমি ইলেকশ্যন ডিউটি বেলট আমি ইছ্যু কৰিছোঁ আৰু যোৱাকালি নহয় পৰহি তেওঁলোকৰ যিটো আমি 4 দিন আগত ইছ্যুটো আমি বন্ধ কৰোঁ মানে নতুনকৈ আমি ইছ্যু নকৰোঁ 4 দিন আগত 6 তাৰিখে আমাৰ সেইটো প্ৰক্ৰিয়া বন্ধ হৈছে কিন্তু যিবিলাকক আমি ইছ্যু কৰিলোঁ পোষ্টেল বেলট বা EDC তেওঁলোকে কাউণ্টিঙৰ আগমুহূৰ্তলৈকে আমাৰ সেই 3টা বক্স আছে 3টা কনষ্টিটুৱেঞ্চিত তেওঁলোকে সেই ভোটদান কৰিব পাৰে তেওঁলোকৰ যিটো বেলট তেওঁলোকে জমা দিব ভোটটো দি পেলাই চিহ্নটো দি পেলাই তো সেইটো 14A
সেই বেলট পেপাৰখন 14A জমা দিব পাৰিব একদম কাউণ্টিং আৰম্ভ হোৱাৰ আগলৈকে। কাউণ্টিং যদি আমি 8টা বজাত আৰম্ভ কৰোঁ টাইমিং 7:30লৈকে আমি এইটো এণ্টাৰটেইন কৰিম। 3টা বক্স আছে, 3টা বক্স 3টা কনষ্টিটুৱেঞ্চিৰ কাৰণে। জমা দিয়াটো এতিয়াও সময় আছে, ইছ্যু কৰাটো বন্ধ হৈছে। 4 দিন আগত আমি এইটো বন্ধ কৰোঁ ফ্ৰম দ্য ডে অফ পোল। তো 6 তাৰিখে আমাৰ এইটো 4:30টাত বন্ধ হৈছে। তো পোষ্টেল বেলট বা EDC সেইটো এই ক্ষেত্ৰত ডিটাৰমাইনিং ফেক্টৰ হ'ব পাৰে ইলেকশ্যনত। একোজন কেণ্ডিডেটৰ জিকা হৰাৰ ক্ষেত্ৰত নিৰ্ণায়ক ভূমিকা পালন কৰিব পাৰে। সেইকাৰণে আমি এইটো পোষ্টেলৰ ক্ষেত্ৰত আমি অতি সাৱধানতা আমি অৱলম্বন কৰিছোঁ। একদম আমি ছিকিউৰিটি এৰেঞ্জমেণ্ট, এজন মানুহ পুলিচৰ ফালৰ পৰা অনবৰত এই পোষ্টেল বেলট য'ত জমা দিব বক্সকেইটা ৰখি থাকে, একদম চিল নকৰাৰ ভিতৰ ৰুমত ননালৈকে সন্ধিয়া। তো এইখিনি আমাৰ অভাৰঅল এৰেঞ্জমেণ্ট। আৰু যদি আপোনালোকৰ কিবা কুৱেৰি থাকে, কিবা সুধিব লগা সুধিব পাৰে। নাই, কাউণ্টিঙৰ দিনাখনলৈকে থাকিব। আৰু কাউণ্টিঙৰ দিনাখন প্ৰথম আমি কাউণ্টিং আৰম্ভ কৰিম উইথ দ্য পোষ্টেল অৰ EDC বেলটছ। সেইখিনি বক্সে আগেই খোলা হ'ব। নাই, লিংক নাই, এইটো বেলেগ নিউজ। একচুৱেলি কি এইটো এৰেঞ্জমেণ্টটো আমাৰ যিবিলাক BLOবিলাকে বুথ লেভেল অফিচাৰ, তেওঁলোকে এইটো আগতীয়াকৈ এৰেঞ্জমেণ্ট কৰে, তেওঁলোকৰ দায়িত্ব দিয়া আছে। যদি আমাক কোনোবাই কয় যে এইটো পলিং ষ্টেচনত ইলেক্ট্ৰিচিটিৰ ব্যৱস্থাটো নাই, তেতিয়া আমি সেইটো আমাৰ যিটো APDCL তেওঁৰ লগত যোগাযোগ কৰি টেম্পৰেৰী কানেকশ্যন আমি দি দিওঁ ওচৰৰ মানুহৰ। খালি পাৰ্মিশ্যনটো ল'ব লাগে। ওচৰৰ কোনোবা এঘৰ মানুহৰ তাতে ইলেক্ট্ৰিক কানেকশ্যন আছে, তাৰ পৰা এক্সটেনশ্যন দি পেলাই এইটো পলিং ষ্টেচন আমি দিয়াব পাৰোঁ। যদি ৰাতিবেলি যদি হয়, ভোটদানৰ প্ৰক্ৰিয়াটো যদি দীঘলীয়া হয়, তেতিয়া আমি এইটো কানেকশ্যন দিব পাৰোঁ। খালি এপ্ৰুভেলটো ল'ব লাগে। আৰু ইলেকশ্যন টাইমত APDCLও সোনকালে কৰি দিয়ে, প্ৰব্লেম নাই। থাকিব লাগে। এতিয়ালৈকে তেনেকুৱা ধৰণৰ কোনো ৰিপৰ্ট